হোৱাট ইজ আপ গাইজ। চ' আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে। চ' যিহেতু বন্ধ চাৰিওফালে, চ' কিছুমান ঘৰতে নতুন নতুন এক্সপেৰিমেণ্ট কৰি থাকিব লাগে। চ' মই ইউটিউবত চালোঁ কিছুমান ভিডিঅ', চোৱাৰ পিছত সৰুৰ পৰা শুনি আছিলোঁ গছত কলম দিয়া, গ্ৰাফ কৰা, পঢ়িছোঁ কিতাপত। তাৰপিছত মই দুদিনমান আগতে কৰিলোঁ, গ্ৰাফ কৰিলোঁ 3ডালমান গছত। চ' ক'ত ক'ত কৰিলোঁ সেইখিনি সকলো মই দেখুৱাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ফাৰ্ষ্ট গ্ৰাফ কৰিছোঁ এইডালত, লিচু গছ সৰু হৈ আছে, মানে আগত ডাঙৰ আছিলে, এবাৰ বতাহত ভাঙি থাকিল। চ' তাৰপিছত হ'ল এনেকুৱা, যোৱাবাৰ লগা নাছিলে, ফল এইবাৰ লাগিছে কেইটামান। এতিয়া দেখাম আপোনালোকক ক'ত লগাইছোঁ গ্ৰাফটিংটো। এয়া চাব পাৰে, মই ইয়াত গ্ৰাফটিং কৰিছোঁ এইটো ঠানিত। ইয়াতে লিচু লগা নাছিলে আচলতে, এইকেইটা ইয়াত লাগিছে, ওপৰৰ ফাল লাগিছে। গছডাল দেখুৱালোঁ, এইডাল এইবাৰ দুডাল আছে, এডাল আছে আম টেঙা আৰু এডাল আছে লেবু টেঙা। চ' বলক সেই দুডালো দেখুৱাওঁ আপোনালোকক। এইটো ফাৰ্ষ্ট লগাইছিলোঁ, তাৰপিছত লগালোঁ এইটো ঠানিত, এইটো ছেকেণ্ড হয়। চ' এই আম গছডালৰ দুটাই লগাইছোঁ, চাওঁ কি হয়। এইডাল লেবু টেঙা ইয়াতো লগাইছোঁ এনেকৈ। চ' চালে এইকেইডাল গছতে মই লগাইছোঁ কলম, 3ডাল গছত। চ' এতিয়া মই নতুনকৈ ভিডিঅ' লৈ আহিম, য'ত কেনেকৈ কলম লগাব লাগে আৰু কোনটো মাহত লগাব লাগে, কেনেকৈ লগাব লাগে, সেইখিনি সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। চ' আশা কৰিছোঁ এইটো ভিডিঅ' চাই আপোনালোকে ভাল পালে। লগতে জনাবচোন মোৰ বিয়াত ষ্টাইলটো কেনেকুৱা লাগিছে। এইবাৰ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ এনেকুৱাকৈ। চ' এইটো ভিডিঅ' ইমানতে সামৰোঁ আৰু নতুন ভিডিঅ' এটা লৈ আহিম। চ' এইটো ভিডিঅ' যদি ভাল লাগিছে চাই, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সকলোকে দিব শ্বেয়াৰ কৰি। আৰু ষ্টে হোম, ষ্টে ছেফ।